আপোনাৰ কেইটকা বিক্ৰী হ'ল আজি? আমি এতিয়া 40 টকা হ'ল। এতিয়া লুইছে 3 মুঠা আৰু কচু 3 মুঠা 20 টকা 40 টকা হ'ল। 40 টকা দিনটোত মাত্ৰ? বনহে হোৱা নাই। আপোনাৰ কেইটকা হ'ল বিক্ৰী? 100 টকা। 100 টকা। আপোনাৰ 100? ৰাতিপুৱা কেইটাত আহিলে? ৰাতিপুৱা আজি 9:30 আহিলে। 9:30 আহিলে। আপোনাৰ কিমান বিক্ৰী হ'ল? মই 100 টকা পাইছো আজি। 100 টকা মানে লাভটো কৈছে? নহয় 100 টকাই পাইছো আজি। 100 টকাই পাইছে অকল? কেইটাৰ পৰা বহি আছে? 10টাৰ পৰা। 10টাৰ পৰা বহি আছে। আজি যিহেতু নাৰী দিৱস সেইকাৰণে ভাবিলোঁ যে আজিৰ এই বিশেষ দিনটোত তেখেতলোকৰ কাৰণে কিবা নহয় কিবা এটা কৰোঁ বুলি, যাতে তেওঁলোকৰ মুখত আমি হাঁহি বিৰিঙাবলৈ পাৰোঁ। যিমান কিবা কিবি বিকি আছে মুঠতে আপোনালোকৰ ঠাইৰ পৰা অলপ সময় মোক দিয়ক। ছগৰাকী বাইদেউ আছে, এই গোটেই ছগৰাকী বাইদেৱে এই ঠাই টুকুৰাত চব্জি বিক্ৰী কৰি আছে। এতিয়া কাষ্টমাৰ হিচাপে যিহেতু আজি দিনটো বিক্ৰী হোৱাই নাই, মই কাষ্টমাৰ হওঁ, সেইকাৰণে আপোনালোকৰ ওচৰত যিমান চব্জি আছে গোটেই চব্জিখিনি আজি আমাক দিব লাগিব। হ'ব হ'ব ভাল হ'ব তেতিয়া? টাইম বাচিব, সময় বাচিব, সোনকালে ঘৰ যাব পাৰিব তেতিয়াহ'লে। বঢ়িয়া। ভাই দিয়ক য'ত পাৰে গোটেইখিনি ভাই দিয়ক। কেইদিন খাম নেজানো, আমি কেইদিন খাম, এইবিলাক আহি গ'ল 6 বস্তা। এতিয়া নাৰী দিৱসৰ কাৰণে এতিয়া নাৰী দিৱসত গিফ্ট দিব লাগিব নহয় আপোনালোকক। দিলাইচোন গোটেই বস্তুখিনি লৈ গ'লা, এতিয়া তুমি দিলাই আমাক পইচা, আৰু কেলে যাব লাগে আমাক? বহক বাইদেউসকল। এইখনো ভাল লাগিছে, এইটোও ভাল লাগিছে, কোমল আছে, কোমল আছে, ভাল লাগিছে। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন বাৰু ন। ইয়াত শাৰী আছে দেই, শাৰী পিন্ধিবলৈ নতুনকৈ নতুন পিন্ধি আহিব, ভাল লাগিব কাইলৈ পৰা দেই। ভগৱান হোৱাব ন? হ'ব হোৱাব মোলৈ, খোৱাব তোক কেনেকুৱা লাগিব নাজানো নহয়, খোৱাব। আজি চব আটাইতকৈ ভাল লাগিছে বাহঁতৰ মুখৰ হাঁহিটি দেখি বোলে। আমাৰ পিতেক লিখা লাগে। পুতেক লিখা লাগে নেকি? পুতেকে হয় আকৌ। পুতেকে হয়। নাৰী দিৱস স্পেচিয়েল যিহেতু হয় আৰু এডোখৰ জেগালৈ যাবলৈ আছে, সেইকাৰণে সেই জেগাডোখৰৰ পৰা আহোঁগৈ আগতে। আহক, এইখিনি চব তোমাৰ, এতিয়া তুমি এইখিনি যি কৰা কৰিবা। এইখিনি এইখিনি তৰা গাজলি হয়। পালোঁ আকৌ, কিনিলোঁ, কিনাটো এই নেলাগে, মই এনে নাই পোৱা বাৰু, সেইটো বেলেগ কথা। ইয়াত কিবা কিবি আছে চাই ল'বা। ফুল গোটেইকেইটা বস্তাই ফুল, ঢেকীয়াও আছে। দীপালী এনেও ৰাতি 8-9টা লাগে নেকি, 9টা লৈকে ইয়াতে থাকে। বস্তুখিনি তাইকে আগবঢ়ালোঁ, এতিয়া তাই যি কৰিব তাইৰ কথা আছে। বহুত কষ্ট কৰিছে, মাষ্টাৰ্ছ কৰিছে এতিয়া। মোৰ দৰে শাক পাচলি বিকিছোঁ বুলি কোনো লাজ কৰিব নাই, কৰ্মত কোনো লাজ নাই। সৰুৰ পৰা ডাঙৰলৈকে যি কৰে সুন্দৰকৈ কৰি গ'লে হ'ল ন্যায়ীকৈ।